তো হে বন্ধুসকল আপোনালোকক মোৰ এই সৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকে অসমৰ 10জন জনপ্ৰিয় কণ্ঠশিল্পীৰ আচল বয়স কিমান জানিবলৈ পাৰিব। যদি বন্ধুসকল আপুনি আপোনাৰ ফেভাৰিট ছিংগাৰজনৰ বয়স কিমান জানিবলৈ বিচাৰে তেনেহ'লে এই ভিডিঅ'টোক এটা লাইক কৰি ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 10 দিক্ষু শৰ্মা। বন্ধুসকল এখেতৰ জন্ম হৈছিল 1 জুলাই 1982 চনত আৰু এখেতৰ বয়স হৈছে 41 বছৰ। নাম্বাৰ 9 সীমান্ত শেখৰ। বন্ধুসকল এখেতৰ জন্ম হৈছিল 18 মে 1982 চনত আৰু এখেতৰ বয়স হৈছে 41 বছৰ। নাম্বাৰ 8 বাবু বৰুৱা। বন্ধুসকল এখেতৰ জন্ম হৈছিল 1 ডিচেম্বৰ 1974 চনত আৰু এখেতৰ বয়স হৈছে 47 বছৰ। নাম্বাৰ 7 মন্টু মণি শইকীয়া। বন্ধুসকল এখেতৰ জন্ম হৈছিল 19 মাৰ্চ 1978 চনত আৰু বন্ধুসকল এখেতৰ বয়স হৈছে 35 বছৰ। নাম্বাৰ 6 ভিগু কাশ্যপ। বন্ধুসকল এখেতৰ জন্ম হৈছিল 5 নৱেম্বৰ 1978 চনত আৰু বন্ধুসকল এখেতৰো বয়স 35 বছৰেই। নাম্বাৰ 5 ঐশ্বৰ্য বৰপাত্ৰ। বন্ধুসকল এখেতৰ জন্ম হৈছিল 17 নৱেম্বৰ 1987 চনত আৰু বন্ধুসকল এখেতৰ বয়স হৈছে 36 বছৰ। নাম্বাৰ 4 পাপন মহন্ত। বন্ধুসকল এখেতৰ জন্ম হৈছিল 24 নৱেম্বৰ 1975 চনত আৰু বন্ধুসকল এখেতৰ বয়স হৈছে 48 বছৰ। নাম্বাৰ 3 কুসুম কৈলাশ। বন্ধুসকল এখেতৰ জন্ম হৈছিল 16 অক্টোবৰ 1981 চনত আৰু এখেতৰ বয়স হৈছে 42 বছৰ। নাম্বাৰ 2 নীল আকাশ। বন্ধুসকল নীল আকাশৰ জন্ম হৈছিল 15 নৱেম্বৰ 1991 চনত আৰু এখেতৰ বয়স হৈছে 32 বছৰ। তো ফাইনেলি গাইজ নাম্বাৰ 1 জুবিন গাৰ্গ। বন্ধুসকল জুবিনৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত আৰু 2023 চনত এখেতৰ বয়স হৈছে 51 বছৰ। তো বন্ধুসকল এতিয়া আপোনালোকে এই 10জন জনপ্ৰিয় গায়কৰ আচল বয়স কিমান গম পালেই জানো। যদি আপোনাৰ কিবা কনফিউজন থাকিল কমেণ্টত জনাবলৈ নাপাহৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। মই আশা কৰোঁ এই ভিডিঅ' চাই আপোনালোকৰ বহুত ভাল লাগিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অল কৰি দিব। তো থেংকছ ৱাচিং জয় অসম। বাই বাই।